পিটিচি বাহিৰত থকা বড়ো কছাৰীসকলৰ মাজত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল বড়ো পিপলছ পাৰ্টি। আমি আমাৰ সমস্যা বহুত আছে বিটিচি বাহিৰত থকা বড়ো কছাৰীসকলৰ মাজত। প্ৰথমতে হ'ল আমাৰ নিজৰ চব জাতি ভাষা কলা সংস্কৃতি সাহিত্য বিকাশৰ কাৰণে আমি যিখিনি আমাৰ বহুত সমস্যা আছে, আৰু লগতে এই সমস্যাৰ মাজতে পিটিচি বাহিৰত থকা বড়ো কছাৰীসকলৰ মাজত এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সৃষ্টি কৰি দিছে যোৱা 2021 চনৰ 17 ফেব্ৰুৱাৰী। তো আজি 5 বছৰ হৈ গ'ল। সেই 5 বছৰৰ যিখিনি যেনেধৰণে আজি তাৰিখলৈকে কাম কৰিব লাগিছিলে চলি থকা যি কাউন্সিলৰ বিষয়ববীয়াসকলে তেখেতসকলে একো কৰিব পৰা নাই। কথা হ'ল যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 13,50,00,000 টকা 10 লাখৰ আমাৰ জনসংখ্যাৰ মাজত 24খন জিলাৰ মাজত সেইটো বিতৰণ কৰিব লাগে। আৰু উন্নয়নৰ যিটো আমি প্ৰতিচ্ছবি দেখিব লাগিছিলে সেই আমি দেখিব পোৱা নাই। আৰু লগতে বিটিচি বাহিৰত থকা বড়ো কছাৰীসকলৰ যিটো অট'নমাছ কাউন্সিল বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নিৰ্বাচন পাতিব লাগিছিলে, ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি নিৰ্ধাৰণ আৰু ভোটাৰ তালিকাত সঠিককৈ নিৰূপণ কৰি পেলাই আজি তাৰিখলৈকে কৰিব পৰা নাই। আজি দেখিলোঁ আমি চালোঁ যে 5 বছৰ অতিক্ৰম হ'ল আৰু সেইটো কৰাত আমাৰ কাউন্সিলৰ বিষয়ববীয়াসকলে ব্যৰ্থ হৈছে। লগতে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এতিয়া ইয়াৰ বাদে বহুত সমস্যা আছে। সমস্যাটো তেওঁলোকে কৰিবৰ কাৰণে সমাধানৰ কাৰণে তেখেতসকলে আগ্ৰহী নহয়। আৰু আমি ক'ব লাগিব যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যোৱা 2016 চনৰ 1 জানুৱাৰী তাৰিখে তৰুণ গগৈদেৱে ঘোষণা কৰিছিল। আৰু আজি তাৰিখত যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেই কাউন্সিলটো বড়ো কছাৰী অট'নমাছ কাউন্সিল আছিল। সেই তেতিয়া যিটো অট'নমাছ কাউন্সিল কংগ্ৰেছৰ দিনত যিটো আমাক বড়ো কছাৰী অট'নমাছ কাউন্সিল দিছিল সেইটো বেছিকৈ পাৱাৰফুল আছিল আৰু যিখিনি পাৱাৰ এণ্ড ফাংচন আমাৰ বেছিকৈ আছিল। আমি দেখিলোঁ এতিয়া কম্পেয়াৰ কৰা মতে আমি কম্পেয়াৰ কৰি দেখিলোঁ এতিয়া এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল মূল নামত মানে ৱেলফেয়াৰ অট'নমাছ কাউন্সিল একো কৰিব পৰা নাই, একো নাই। সেই গতিকে আমি আলোচনা কৰিছোঁ যে বিটিচি বাহিৰত থকা বড়ো কছাৰীসকলৰ যিটো সমস্যা এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমাৰ ৰাজনৈতিক এটা সমস্যা আৰু ৰাজনৈতিকভাৱে আমি থিয় দিব লাগিব। বড়ো কছাৰীসকলৰ মাজত আমাৰ বড়ো পিপলছ পাৰ্টীয়ে আমি সিদ্ধান্ত কৰিছোঁ যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি তেখেতৰ লগত আমি আলোচনা কৰিছোঁ যে আহি থকা যিটো সমাগত নিৰ্বাচন সেই নিৰ্বাচনত কংগ্ৰেছৰ মৃত্যুজোঁতে বহুমূলীয়া মানে বহুসংখ্যক ভোট লাভ কৰি পেলাই চৰকাৰ গঠন কৰিব। সেই গতিকে আমি তেখেতৰ লগত আলোচনা কৰিছোঁ যে আমাৰ যিখিনি সমস্যা এই সমস্যা সমাধানৰ কাৰণে তেখেতসকলে আগ্ৰহী আৰু সেই আগ্ৰহীৰ কাৰণে আমি বিটিচি বাহিৰত থকা যি বড়োসকলৰ মাজত আঞ্চলিক ৰাজনৈতিক দল বড়ো পিপলছ পাৰ্টীয়ে আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ সমাগত বিধানসভা নিৰ্বাচনত। আৰু আমি আহ্বান জনাম বড়ো কছাৰীসকলৰ মাজত যিসকল আমাৰ ৰাইজ আছে ভোটাৰ্ছ আছে সকলোকে আমি সামূহিকভাৱে আহ্বান জনাম যে আগন্তুক যি সমাগত বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ কংগ্ৰেছৰ মৃত্যুজোঁত প্ৰাৰ্থীসকলক আমি সকলোৱে সমৰ্থন আগবঢ়াই আমি বিপুল ভোটত জয় যোগ দি চৰকাৰ গঠন কৰাত আমি সহায় কৰিব লাগিব। হয় বিশেষভাৱে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ স্বাৰ্থতে উন্নয়নৰ স্বাৰ্থতে আৰু ইয়াত বহুত সমস্যা আছে। এতিয়াও বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল শোণিতপুৰ জিলা বিশ্বনাথ জিলা গোৱালপাৰা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত হোৱা নাই। সেই গতিকে আমি সেইবিলাককো আমি বিশদভাৱে আলোচনা কৰিছোঁ আৰু তেখেত আশ্বাস দিছে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে। আৰু যিটো আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ বৰ্তমান চলি থকা যিটো কাউন্সিল সেই কাউন্সিলত আমাৰ 10 লাখতকৈ অধিক জনসংখ্যা আৰু 24খন জিলা আছে। সেই 24খন জিলাৰ ভিতৰত 13,50,00,000 টকা মুঠে আবণ্টন দিয়ে। সেই টকা সেই আৰ্থিকেৰে বা সেই ধনেৰে আমাৰ 10 লাখতকৈ অধিক 24খন জিলা সামৰি জনসাধাৰণক আমাৰ উন্নয়নৰ কোনো আমি উন্নয়নৰ
প্ৰতি আমি আশা কৰিব নোৱাৰোঁ। সেই গতিকে আমি আহ্বান জনাইছোঁ, দেখিছোঁ, আলোচনা কৰিছোঁ বছৰেকত মানে কমেও 500 কোটি টকা আবণ্টন দিবৰ কাৰণে, আৰু তেখেতে আশ্বাস দিছে আৰু আমিও আশাবাদী। সেই গতিকে আমি সকলোৱে আশা কৰি পেলাই সমাগত যি নিৰ্বাচন, সেই নিৰ্বাচনত আমি বড়ো পিপলছ পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ।